নমস্কাৰ ডি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ পুনৰ উপস্থিত হৈছোঁ। যদি আপুনি প্ৰথম আহিছে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টিত একোটিকৈ লাইক কৰি ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহিছে এটা বেয়া খবৰ। বন্ধ হ'ব ৰাজ্যৰ 3টা চৰকাৰী বিভাগ। মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ ঘোষণা। এই ঘোষণা কৰাৰ পিছতেই ইতিমধ্যেই ৰাজ্যৰ লাখ লাখ নিবনুৱা সকলৰ কাৰণে হৈ পৰিছে অতিকৈ বেয়া খবৰ। কি আছে আমি ভিডিঅ'টিত বিতংভাৱে আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰীৰ এটা নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বন্ধ হ'ব জিলা পৰিবহণ কাৰ্যালয়, নিয়োগ সেৱা আৰু নিয়োগ বিনিময় কেন্দ্ৰ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগো ইতিমধ্যেই বন্ধ হ'ব মুখ্যমন্ত্ৰীৰ ঘোষণা কৰিছে। যি 3টা বিভাগ আছে সৰ্বমুঠ 3203টা পদ। এই 3203টা পদ ইতিমধ্যেই বিলুপ্তিকৰণ কৰা হ'ব। যদিও ইয়াৰে অধিকাংশ পদ খালী, তথাপি 80% পদ কৰ্মৰত হৈ আছে কৰ্মচাৰী। তেনে সময়ত ৰাজ্যৰ চৰকাৰে মুঠ 52 বিভাগৰ ভিতৰত 3টা বিভাগ কৰ্তন কৰাৰ সিদ্ধান্ত আৰু সেয়া হ'লে চৰকাৰী 3 বিভাগৰ জিলা পৰিবহণ কাৰ্যালয়ত কৰ্তন হ'ব 1368টা পদ। যি সময়ত ৰাজ্যত নতুন নিয়োগ সৃষ্টিৰ দাবী বিভিন্ন দল সংগঠনৰ, তেনে সময়ত ৰাজ্যত বন্ধ হ'ব 3টা বিভাগ। চৰকাৰী নিয়োগ সৃষ্টিৰ পৰিৱৰ্তে কৰ্তন কৰিব হাজাৰ হাজাৰ পদ। কলাক্ষেত্ৰত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে এই কথা। উল্লেখযোগ্য যে নিয়োগ সেৱা আৰু নিয়োগ বিনিময় কেন্দ্ৰত কৰ্তন হ'ব 763টা পদ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগত কৰ্তন হ'ব 2062টা পদ। পিছে ৰাজ্য চৰকাৰে বন্ধ কৰিবলৈ লোৱা 3 বিভাগৰ সিদ্ধান্তৰ পিছত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ 3টা বিভাগত। অৱশ্যে বৰ্তমানে কৰ্মৰত চৰকাৰী কৰ্মচাৰী যদিও বা হাল সলনিকৈ চলিব, কিন্তু 3 বিভাগত ভৱিষ্যতে নাথাকিব কোনো নিয়োগৰ সুবিধা, যাৰ বাবে চিৰদিনৰ বাবে বন্ধ হৈ পৰিব চৰকাৰী নিয়োগৰ 3টা বিভাগ। এই সম্পৰ্কে আপোনাৰ বাৰু মতামত কি, আপুনি আমাৰ কমেণ্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত আপোনাৰ আছে নেকি সম্পত্তি? কৰ অনাদায় লোকৰ বিৰুদ্ধে GMCয়ে জাৰি কৰিছে ৱাৰেণ্ট। জব্দ হ'ব পাৰে আপোনাৰ সম্পত্তি। মহানগৰৰ যিসকল লোকে সম্পত্তিৰ কৰ এই পৰ্যন্ত দিয়া নাই, তেওঁলোকৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা হাতত লৈছে। গুৱাহাটী মহানগৰীত সম্পত্তি থকা একাংশ লোকে বিপদত পৰিব পাৰে। মহানগৰৰ যিসকল লোকে সম্পত্তিৰ কৰ এই পৰ্যন্ত দিয়া নাই, তেওঁলোকৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ হৈছে। কৰ নিদিয়া অৰ্ধ শতাধিকৰ বিৰুদ্ধে GMCয়ে ৱাৰেণ্ট জাৰি কৰিছে। জানিব পৰা মতে মহানগৰত সম্পত্তিৰ কৰ পৰিশোধ নকৰা অৰ্থাৎ অনাদায় কৰৰ পৰিমাণ প্ৰায় 2 কোটি টকা। নিৰ্দিষ্ট সময়ত কৰ পৰিশোধ নকৰিলে GMCয়ে গুৱাহাটী পৌৰ আইনৰ অধীনত কৰ নিদিয়া অৰ্ধ শতাধিক লোকৰ সম্পত্তি কৰিব জব্দ। কিছুদিন পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগন শৰণীয়াই সংবাদমেল যোগে জনাইছিল এই কথা। মহানগৰীৰ 91,000 সম্পত্তিৰ গৰাকীয়ে পুৰণা নিৰিখ অনুসৰিয়ে সম্পত্তিৰ কৰ দি আহিছে। তেওঁলোকে কোনো নিৰিখ অনুসৰি নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ দিয়া নাই। সেয়েহে তেওঁলোকক নতুন নিৰিখৰ মতে এই বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত সম্পত্তিৰ কৰ আদায় দিবলৈ কোৱা হৈছিল আৰু এনে নকৰিলে তেওঁলোকৰ সম্পত্তি জব্দ বা হোল্ডিং নম্বৰ বাতিল কৰা হ'ব বুলি জানিবলৈ দিয়ে। আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। এটা ডাষ্টবিনত জাবৰ পেলোৱাক লৈ হাহাকাৰ লাগিছে ইতিমধ্যেই। হৈছে প্ৰতিবাদ। ডাষ্টবিনটো প্ৰকৃততে ডাষ্টবিন নে দুষ্ট চক্ৰৰ ষড়যন্ত্ৰ? সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন বিশেষ ফটো চৌদিশে হাহাকাৰৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন বিশেষ ফটো। তিতাবুল মহকুমা অসামৰিক চিকিৎসালয়ত গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিক ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছে একাংশই।
গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিত ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই জাঙুৰ খাই উঠিল বুদ্ধ সমাজ। ঘটনাক লৈ বুদ্ধ সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাঙুৰ খাই উঠিছে তিতাবৰৰ বুদ্ধ সমাজ। আজি তিতাবৰ বৌদ্ধ সমাজৰ এটা সজাতি দল তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে অধীক্ষক গৰাকীৰ লগত আলোচনাত মিলিত হয় বৌদ্ধ সমাজৰ দলটো। চিকিৎসালয়খনৰ অধীক্ষক ৰাজীৱ বৰুৱাই সাংবাদিকক জনোৱা অনুসৰি ফুলৰ টাবত এনেদৰে মূৰ্তি থকা বুলি উল্লেখ কৰি টাববোৰ খালী হৈ থকাৰ বাবে কোনোবাই ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিবলৈ নিয়ে। অধীক্ষক গৰাকীয়ে অতি সোনকালে বিষয়টোৰ উচিত তদন্ত কৰি ঘটনাৰ লগত জড়িত সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল এটা সপ্তাহত 10 গৰাকীকৈ কিশোৰী নিৰুদ্দেশৰ ঘটনা অসমত। মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট হৈ পৰিছে অসমৰ কিশোৰী। হঠাৎ কিশোৰী নিখোজৰ ঘটনা বৃদ্ধি পোৱা ৰহস্যঘন ঘটনাৰ আঁৰ কাপোৰ কেতিয়া আঁতৰিব? সৰস্বতী পূজাৰ দিনাৰে পৰা পোহৰলৈ ৰাজ্যত 10 গৰাকী ছাত্ৰী নিখোজৰ ঘটনা। মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট হৈছে নেকি অসমৰ কিশোৰী ছাত্ৰী? বিগত 70 ঘণ্টাত ৰাজ্যৰ পোহৰলৈ আহিছে 10 গৰাকীকৈ কিশোৰী নিখোজৰ খবৰ। গুৱাহাটীৰ নুনমাটি, যোৰহাট, মৰিয়নিৰ পৰা 10 গৰাকী ছাত্ৰীৰ নিখোজৰ খবৰ আহিছে পোহৰলৈ। কেৱল এয়াই নহয়, মৰিয়নিৰ পৰাও নিখোজ আন 3 গৰাকী কিশোৰী। শুক্ৰবাৰৰ পৰা নিখোজ হৈ আছিল কিশোৰী 3 গৰাকী। মৰিয়নি আৰক্ষীৰ অভিযানত দুষ্ট চক্ৰৰ কবলৰ পৰা 3 কিশোৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন হৈছে, সহজ সৰল কিশোৰীক উচ্চ আকাংক্ষা প্ৰলোভন দেখুৱাই এটা চক্ৰই চলাইছে নেকি মানৱ দেহৰ সৰবৰাহ? সমগ্ৰ অসমজুৰি বিয়পি পৰিছে নেকি মানৱ সৰবৰাহকাৰী চক্ৰ? মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট হৈ পৰিছে নেকি অসমৰ কিশোৰীসকল? এই সম্পৰ্কে বাৰু আপোনাৰ মতামত কি? আপুনি আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ, এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অসমত বছৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে প্ৰায় 50,000ৰো অধিক লোক। ৰাজ্যত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশেষকৈ কম বয়সৰ যুৱক যুৱতীৰ দেহত অধিক হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে সদৰি কৰিছে এই ভয়াৱহ তথ্য অনুসৰি এটা বছৰত 50,000 পৰ্যন্ত লোক আক্ৰান্ত হৈছে এই ৰোগত। খাদ্যাভ্যাস আৰু অন্যান্য কিছু কাৰণৰ বাবেই বৃদ্ধি হৈছে এই ৰোগবিধ। এই ভয়াৱহ প্ৰতি লক্ষ্য ৰাখি অহা সপ্তাহৰ ভিতৰত গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উত্তৰ পূৰ্বৰ পূৰ্ণাংগ কেঞ্চাৰ হস্পিটেল। তদুপৰি 15 দিনৰ ভিতৰত আৰম্ভ হ'ব শিলচৰ কেঞ্চাৰ প্ৰতিষ্ঠান। ইয়াৰ লগতে 6খনকৈ জিলাত পূৰ্ণগতিত চলি আছে কেঞ্চাৰ মেডিকেল নিৰ্মাণৰ কাৰ্য। উল্লেখযোগ্য যে অসমৰ পানীত আৰ্ছেনিক অধিক হোৱাৰ বাবে এই ৰোগবিধ হোৱাৰ মূল কাৰণ বুলি জানিব পৰা গৈছে। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ, সঁচাকৈ ভূপেন বৰাও যাব নেকি বিজেপিলৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এক ডাঙৰ ইংগিত। মুখ্যমন্ত্ৰী গৰাকীৰ মতে অচিৰেই কংগ্ৰেছ বিৰোধীৰ আসনৰ পৰা আঁতৰিব আৰু ৰাজ্যত মুখ্য বিৰোধী দলৰ ভূমিকা ল'ব AIUDF দলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসমত কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলে বিজেপিত যোগদান কৰা সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী গৰাকীৰ মতে অচিৰেই কংগ্ৰেছ বিৰোধীৰ আসনৰ পৰা আঁতৰিব আৰু ৰাজ্যত মুখ্য বিৰোধী দলৰ ভূমিকা ল'ব AIUDF দল। কংগ্ৰেছৰ বহু নেতা বিধায়কে বিজেপিত যোগ দিবলৈ সাজু হৈ আছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। APCCৰ ৰাজ্যিক সভাপতি ভূপেন বৰা সন্দৰ্ভতো অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ তৰফৰ পৰা বিভিন্ন কৌশলেৰে মানসিক চাপ সৃষ্টি কৰি কংগ্ৰেছৰ বিধায়ক নেতাসকলক বিজেপিত যোগ দিবলৈ বাধ্য কৰোৱা হৈছে নেকি বুলি এক প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছত কোনেও কাৰোৰে গেৰাণ্টি দিব নোৱাৰে। তেওঁ কয় যে চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত আটাইতকৈ সৰব হৈ থকা নেতাসকলেই বিজেপিত যোগদান কৰিছে।
গতিকে কংগ্ৰেছৰ যিসকল নেতাক বিজেপিৰ বিৰুদ্ধে অতিকৈ সৰব হৈ থকা দেখা গৈছে তেওঁলোকেই সোনকালে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা অধিক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আনহাতে এপিচিচিৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰো গ্যাৰাণ্টি কোনে ল'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত 22 বছৰ ধৰি কংগ্ৰেছত থকাৰ পিছত কংগ্ৰেছী নেতাসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ৰাহুল গান্ধীতকৈও অধিক বেছি। আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। চৰকাৰ হৈছে কঠোৰ, এক কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে চৰকাৰী পক্ষৰ পৰা। আন্দোলন কৰিলেই লগে লগে কৰা হ'ব গ্ৰেপ্তাৰ। এবাৰ আন্দোলন কৰিলেই লগে লগে গ্ৰেপ্তাৰ কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। কঠোৰ হৈছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰ। শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যোগী আদিত্যনাথে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। আগন্তুক ছমাহলৈ উত্তৰ প্ৰদেশৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আন্দোলন কাৰ্যসূচী। প্ৰাপ্ত তথ্য অনুসৰি এই কঠোৰ নিৰ্দেশনা ইতিমধ্যে ৰাজ্যখনৰ সকলো বিভাগৰ কৰ্মচাৰীৰ লগতে নিগম নিকায়সমূহলৈ চতুৰ্বেদীয়ে ইতিমধ্যে এই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশত উল্লেখ আছে যে কোনো ব্যক্তি বা কোনো বিভাগ নিগম নিকায়ৰ কৰ্মচাৰীয়ে আন্দোলনত বহিলে বিনা ৱাৰেণ্টত গ্ৰেপ্তাৰ কৰা হ'ব। শেহতীয়াকৈ কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। এই সম্পৰ্কে আপোনাৰ বাৰু মতামত কি জনাবলৈ নিশ্চয় নাপাহৰিব।